চাৰি বছৰত কোনোবা মানুহৰ ঘৰ জ্বলিছে নেকি? চাৰি বছৰত কোনোবা দুখত থাকিব লগা হৈছে নেকি বড়োলেণ্ডত? যি কোনোবা যাই পেলাই তাক কাকবা পেট্ৰল ঢালিবলৈ উচতনি দিছে, এইটোতো ভাল কথা নহয়। কিন্তু এটা গাঁৱৰ পৰ্বতজোৰাৰ চাওক যিখিনি হৈছে, এটা পাগলিজোৰা বুলি গাঁও এখন আছে, সেই গাঁৱৰ ৰাইজৰ কিছুমান ব্যক্তিয়ে বিচৰা নিচিনা আমি 4বাৰকৈ ইয়াৰ মেপটো সলনি কৰিলোঁ। ইয়াত ৰাইজৰ কোনো গাঁৱৰ মানুহৰ মাটি ইয়াত নাই, যিটো প্ৰকল্প আছে। আৰু কোনো জাতি জনগোষ্ঠীৰ কথাবিলাক যেনেকৈ কোৱা হৈছে, আমাৰ চাৰি বছৰত আমি কোনো জাতি জনগোষ্ঠীৰ মাটি ক্ষতি হোৱা বা বড়োসকলৰ বা কোনোবা এটা ট্ৰাইবেল এৰিয়াৰ মাটি তেনেকুৱা কৰা কোনো উদ্দেশ্য লৈ পেলাই কৰা নাই। এই প্ৰজেক্টটো APDCL-এ আমাৰ লগত আলোচনা কৰিছে আৰু তাত মানে প্ৰায় 18,000 কৰোৰৰ প্ৰজেক্ট, য'ত আমাৰ সময়ত আমি জন্মৰ পৰা ইয়াত দেখিবলৈ পোৱা নাছিলে, কিন্তু আজি আমি সেই প্ৰজেক্টটো ইয়াত পাইছোঁ। আৰু এই প্ৰজেক্টত কমচে কম 8-10 হাজাৰ লোক ইয়াতে এমপ্লয়মেণ্ট পাব। গতিকে এই গোটেই কথাটো লৈ পেলাই আজি প্ৰজেক্টৰ কথাটো আলোচনা কৰি আছে। কিন্তু দুৰ্ভাগ্যজনক কথা যে ভিতৰে চবে কয় যে প্ৰজেক্টটো লাগে। কিছুমান মানুহে ৰাজনৈতিক স্বাৰ্থত তাত যাই পেলাই কিছুমান নাটকবিলাক কৰি আছে, সেইটো অতিকৈ দুৰ্ভাগ্যজনক। কিন্তু আমি ৰাইজৰ লগত আছোঁ আৰু ৰাইজৰ কোনো এটা ক্ষতি হোৱা কাম নকৰোঁ। আৰু এট দ্য ছেম টাইম যে এই যে প্ৰকল্পটো আহিছে, এই প্ৰকল্পটো যেনেকৈ IOCL-এ আজি BRPL-টো যেনেকৈ ৰাইজৰ কাৰণে বহুতখিনি সুবিধা কৰি দিছে, ওচৰে পাজৰে ডেভেলপমেণ্ট হৈছে, ইয়াত চাকৰি বা কাম কৰি খাবলৈ সুবিধা পাইছে, NTPC-ত যিখিনি আমাৰ চবে এটা ভাল এটা সুযোগ পাইছে, ঠিক তেনেধৰণৰ এইটো যিটো আমাৰ যিটো পৰ্বতজোৰাৰ প্ৰজেক্টতো ৰাইজে বহুতখিনি কাম পাব বা বহুতখিনি হেল্প পাব অনাগত দিনত। কিন্তু যিসকলে আজি মানুহক পেট্ৰল ঢালি লোৱালৈকে যিসকলে তাতে যাই পেলাই উচতনি দিছে, এই মানুহবিলাকক প্ৰশাসনিকভাৱে এটা ব্যৱস্থা ল'ব লাগে, আমি চাই আছোঁ। কিন্তু আৰু বেছিকৈ এই ৰাজনৈতিক নাটকটো কৰি থকাটো ভাল নহ'ব। আৰু তেনেকুৱা যদি হ'লে আমাৰ অনাগত দিনত যিটো মানে ডেভেলপমেণ্ট হ'ব লাগে, এই মানুহবিলাকে কি ডেভেলপমেণ্টৰ বিৰোধ বুলি মানে চবে বুজি পাব। সেইকাৰণে পৰ্বতজোৰা ৰাইজৰ সকলোৰে আশা আকাংক্ষা, ইয়াত ইণ্টেলেকচুৱেল জাতীয় সংগঠন চবৰ লগতো কথা পতা হৈছে, চবেই বিচাৰে এই প্ৰকল্পটো। গতিকে এই এখন গাঁৱৰ ৰাইজে মই ভাবোঁ নিশ্চয় বুজি পাব আৰু তেখেতসকলৰ কোনো ক্ষয় ক্ষতি হোৱাকৈ এই প্ৰকল্পটো নহয়। গতিকে তেখেতসকলে আজি নহয় কালি বুজি পাব, মই কথাটো বিশ্বাস আছে। চাওক, কংগ্ৰেছৰ কথাটো জিকা হাৰাটোতো এতিয়াই ক'ব নোৱাৰে, কিন্তু তেখেতসকলে জাষ্ট এটা পাতনি মেলিছে দেখিবলৈ পাইছোঁ। গতিকে কংগ্ৰেছক লৈ বহুত আলোচনা কৰিবলৈ সময় হৈছে বড়োলেণ্ডত বুলি মই নাভাবোঁ। তেখেতসকলে এটা সময়ত গোটেই ফিল্ডটো এৰি থৈ গৈছিলে আৰু তেখেতসকলে ভালদৰে কাম কৰিব নোৱাৰাৰ কাৰণে ৰাইজে তেখেতসকলক ৰিজেক্ট কৰিছিলে। আৰু 2008-ত অসমত কাৰ চৰকাৰ আছিল, 2012-ত অসমত কাৰ চৰকাৰ আছিল, এই পৰিৱেশবিলাক ৰাইজে পাহৰি যোৱা নাই। গতিকে আজি ৰাজনীতি কৰা সকলোৰো অধিকাৰ আছে, কিন্তু আজি কোন দলৰ লগত ৰাইজ থাকিব, কোন দলৰ লগত কাম কৰিব, বড়োলেণ্ডৰ কাৰণে কেনেকুৱা পলিটিক্সটো প্ৰয়োজন আছে, এই গোটেই কথাটো ৰাইজে বুজি পায়। সেইকাৰণে আজি মই বহুত বেছি কথা ক'ব নিবিচাৰোঁ, কিন্তু বড়োলেণ্ডৰ ৰাইজে আজি কোনোবাই 10টা কথা ক'ব সেইমতে চলিব, মই এনেকুৱা নাভাবোঁ।